নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বন্ধুসকল, যদি ভিডিঅ' ভাল লাগে এইটো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। ইতিমধ্যে আপোনালোকে গম পাইছেনে নাজানো, কাৰণ হিন্দীত কথা এষাৰ আছে, জোৰ কা ঝটকা ধীৰে সে, অৰ্থাৎ জোৰ কা ঝটকা ধীৰে সে। কিন্তু যোৱাকালি দিল্লীত হৈছে ৰাজনৈতিক ভূমিকম্প। আৰু যদি আপোনালোকে প্ৰতিটা নিউজ পেপাৰৰ হেডলাইন দেখিছে, তাত কিন্তু তাত এটা আভাস এটা দিয়া আছে। তো সেইটোৱে মই আলোচনা কৰিবলৈ গৈ আছোঁ। কিন্তু এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়, যে দিল্লীৰ যে যোনটো হ'ল আপোনাৰ ৰাজনৈতিক এটা ভূমিকম্প, জোকাৰণিটো অসমৰ নিউজ পেপাৰত দিছে, কিন্তু অসমৰ নিউজ চেনেলবিলাকত কিন্তু সেইটোলৈ কোনো চৰ্চা নাই। সেইকাৰণে ভিউৱাৰ্ছৰ ৰিকুৱেষ্টৰ হিচাপতে আমি এই বিষয়টো আজি ইয়াত ক'বলৈ লৈছোঁ। আচৰিত নহ'ব, যিকোনো মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু পদত্যাগ কৰিব, এনি মমেণ্ট। আপোনালোকেতো বহুতে উৰি আছে না, অমৃতকাল। এইফালে এভিকশ্যন হৈ আছে, উচ্ছেদ, এইফালে সৰ্বানন্দৰ বা কোন সেইটো ইণ্টাৰনেল মানে ক'ল্ড ৱাৰ এটা চলি আছে, এইবিলাক আছে, থাকিব। কিন্তু যিকোনো মুহূৰ্তত কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পদত্যাগ কৰিব। আৰু তাৰ কাৰণে আপোনালোকে বিশেষকৈ অসমৰ ৰাইজ কিন্তু সাজু থাকক, কাৰণ যিহেতু এই বিষয়টো টিভি চেনেলবিলাকত আলোচনা হোৱা নাই, জাষ্ট নিউজ পেপাৰ হেডলাইন হৈছে শেষ। কিন্তু কথা ইয়াতে শেষ নহয়। আপোনালোকে ইতিমধ্যে গম পায় পেপাৰৰ মতে যে উপৰাষ্ট্ৰপতি জগদীপ ধনকাৰ তেখেত কিন্তু ৰিজাইন কৰিছে। যোৱাকালি 21 জুলাই পাৰ্লামেণ্ট ছেশ্যনত তেখেত একেবাৰে সুস্থ। তাৰ আগদিনাখনো, তাৰ আগৰো যিকেইটা প্ৰগ্ৰাম আছে তেওঁ সুস্থ। কালিও তেওঁ শ্বিডিউল মতে তেওঁ সুস্থ মানুহ, অসুস্থতাৰ কোনো ধৰণৰ লক্ষণ নাই। কিন্তু পিছবেলাৰ পৰা মানে ইয়াত পেপাৰে সংবাদ মাধ্যমত যোনটো আহিছে যে তেখেত অসুস্থ বুলি, মানে একচুৱেলি কি তেখেত অসুস্থ না তেখেতক গেট আউট কৰা হৈছে, সেইটো ডাঙৰ কথা। ঠিক এনেকুৱা স্থিতি কিন্তু যিকোনো মুহূৰ্তত নৰেন্দ্ৰ মোদীৰ ওপৰতে আহিব পাৰে। তো গতিকে আপোনালোকে ইয়াত মানে ভয় খাবলৈ একো নাই। আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ থাকক, বিশেষকৈ যিসকল ভক্ত আছে। আপোনালোকে জানে যে এইটো মোদীৰে কথা আছিলে দেই, এইটো বেলেগ কোনো নহয়। 2014 যেতিয়া নৰেন্দ্ৰ মোদী পাৱাৰত আহিলে, তেতিয়াই LK আদবানী, মুৰলী মোহন যোশী বা 75 ক্ৰছ কৰা যিবিলাক নেতা আছিলে, তেওঁলোকক কিন্তু চাইডলাইন কৰি দিলে। চেক কৰি চাব, চব চাইডলাইন কৰি দিলে। কিন্তু যে মানে বুঢ়া হ'ল, মানে কাম নাই, কথাটো তেনেকুৱাই আছিলে। কিন্তু নৰেন্দ্ৰ মোদী এই আমাৰ 17 ছেপ্টেম্বৰ, এই 2025-ৰ 17 ছেপ্টেম্বৰ তেখেতো কিন্তু 75 ইয়াৰ্ছ হ'ব। আৰু ইতিমধ্যে RSS হেডকোৱাৰ্টাৰ নাগপুৰৰ পৰা কিন্তু হেঁচা আহিছে, মোহন ভাগৱতৰ পৰা হেঁচা আহিছে, আৰু বিভিন্ন চ'ৰ্চৰ পৰা হেঁচা আহিছে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2000 যোনটো প্ৰতাপ যোনটো আছিলে তেখেতৰ, সেই প্ৰতাপী ভাৱটো কিন্তু এতিয়া নাই। আৰু তেওঁ প্ৰায় চাব যে ইণ্ডিয়ান পলিটিক্স, আমাৰ যোনটো ডমেষ্টিক পলিটিক্সত তেওঁ ইণ্টাৰেষ্টেড নহয়। তেওঁ চান্স পালে বিদেশত ভ্ৰমণলৈ গুচি, চান্স পালেই হ'ল। এই পাৰ্লামেণ্ট ছেশ্যন চলি থকা অৱস্থাতো তেওঁ বিদেশলৈ গুচি যাব। যদিও বিদেশলৈ যোৱাটো খুব গুৰুত্বপূৰ্ণ নহয়, মানে বাচি থাকিব বিচাৰে আৰু যে ইয়াত তেওঁ যদি ৰিজাইন কৰিব নালাগে, হেঁচা এটা আছে। তো ভিতৰে এটা আলোচনা হৈছে, হয়তো খুব সম্ভৱ হয়তো নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰী কৰা হ'ব পাৰে। আৰু জগদীপ ধনকাৰ, তেওঁৰ বেকগ্ৰাউণ্ডটো আপোনালোকে জনাটো ভাল। তেওঁ হ'লগৈ ভাৰতবৰ্ষৰ প্ৰথম, আৰু চাগে তেওঁ শেষ হ'ব যে উপৰাষ্ট্ৰপতি যিজনে ৰিজাইন কৰিছে। হয়, ৰিজাইন কৰে মানে কি হওক, কাৰোবাৰ ধৰি লওক মৃত্যু হ'ল, গ'ল, ষ্টৰি খতম। কোনোবা হয়তো উপৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰপতি হ'ল, সেইটো কাৰণে ৰিজাইন কৰিছে। কিন্তু এই ধৰণৰ ৰেজিগনেশ্যনৰ কথাটো কিন্তু কেতিয়াও অহা নাই। তেওঁ যেতিয়া আপোনাৰ ৱেষ্ট বেংগলৰ গভৰ্ণৰ হৈ আছিলে, তেতিয়া তেওঁ মানে গভৰ্ণৰৰ যি সীমা, এইটো একদম চেৰাই গৈছিলে তেখেতৰ। তেওঁ BJP লিডাৰ, BJPৰ স্প'ক্স পাৰ্চন হিচাপে কাম কৰি আছিলে। ইভেন আমি দেখিছোঁ যে সন্দেশখালীৰ ঘটনাৰ সময়ছোৱাতো তেওঁ যোনটো কাৰবাৰ কৰিলে, গোটেই এপিছ'ডবিলাক আপুনি তেওঁৰ মানে গভৰ্ণৰ পিৰিয়ডৰ তেওঁৰ হেৰিবিলাক চব কৰিছে। প্লাছ
তেখেতে মানে হেৰিও কৰিছিলে আপোনাৰ যোনটো সুপ্ৰিম কোৰ্ট মানে আইনী যি ব্যৱস্থা, এই আইনী ব্যৱস্থাৰ ওপৰতো কিন্তু বহুত চেলেঞ্জ কৰিছিলে। তেওঁ ক'ব বিচাৰিছিলে যে নাই, আইন কথা নহয়, আইন চাইন নহয়, চবতকৈ ওপৰত হ'লগৈ পাৰ্লামেণ্ট। কিন্তু এই ধনখড় ডাঙৰীয়াই কিন্তু এটা সময়ত দেখা গৈছিলে যে খুব অভদ্ৰতামি কৰি থাকে পাৰ্লামেণ্টৰ মানে মাননীয় সদস্যবিলাকৰ লগত, এই ধৰণৰ কৰিছে। আৰু তেখেত কিন্তু আৰু এটা ৰেকৰ্ড সৃষ্টি কৰিছে, তেখেতক মানে অনাস্থা প্ৰস্তাৱ, কোনো উপৰাষ্ট্ৰপতিৰ ওপৰতে অনাস্থা প্ৰস্তাৱ কিন্তু দেশ স্বাধীন হোৱাৰ পিছত এই প্ৰথম আহিছে দেই পাৰ্লামেণ্টত, ৰাজ্যসভাৰ মজিয়াত। তো গতিকে এইটো এটা ৰেকৰ্ড। গতিকে নৰেন্দ্ৰ মোদী কিন্তু অলৰেডি এটা প্ৰেছাৰত আছে। গতিকে আপুনি একেবাৰে আণ্ডাৰ এষ্টিমেট নকৰিব যে এই মানুহজনক যিকোনো সময়ত যে ড্ৰপ কৰিব লাগে। 2014 জিকাৰ পিছত যোৱা 10টা বছৰ তেওঁ কিন্তু RSS হেডকোৱাৰ্টাৰ যোৱা নাছিলে। এই অলপতে তেওঁ কিন্তু RSS হেডকোৱাৰ্টাৰত গ'লে। কিয় গৈছে জানেনে? তেওঁলোকক অলপ সন্তুষ্ট কৰাৰ কাৰণে যে ভাই মোক অলপ ৰেহেম কৰ, মই আৰু মানে 29লৈকে খেলিব বিচাৰি আছোঁ। কিন্তু RSS হেডকোৱাৰ্টাৰতো যি ধৰণে প্ৰেছাৰ ক্ৰিয়েট হৈছে, কাৰণ RSSৰ যোনটো নীতি আদৰ্শক জলাঞ্জলি দি দেখা গৈছে যে মোদী ডাঙৰীয়া অকল আদানী আম্বানীৰ কাৰণে দেশখন চলাই আছে। মানে RSSৰ যোনটো মিছন বা তেওঁলোকে যোনটো বিচাৰি আছে, সেইটো ধৰি লওক আপুনি ভাল পাব পাৰে, মই বেয়া পাব পাৰোঁ, সেইটো বেলেগ কথা। সেইটো কমেণ্টছ বক্সত গৈ আপোনালোকে কমেণ্টছ কৰিব যে RSSৰ আদৰ্শক আপোনালোকে ভাল পায় নে নাই, সেইটো আপোনালোকৰ কথা, তাত আমি ক'ব লগা একো নাই। কিন্তু তেওঁ RSS তেওঁ কৈ থাকে যে মই RSSৰ শাখাৰ পৰা উঠি অহা একেবাৰে সাধাৰণ একজন কেডাৰ, RSS কেডাৰ, মই প্ৰধানমন্ত্ৰী হৈছোঁ, ভাল কথা। কিন্তু RSS কেডাৰ কিন্তু আদবানীও আছিলে, বাজপেয়ীও আছিলে। এই ধৰণৰ দাম্ভালি কিন্তু কোনো মৰা নাই। এতিয়া চবতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল, আপোনালোকে জানে যে 21 জুলাইৰ পৰা পাৰ্লামেণ্ট ছেশ্যন চলি আছে। আৰু এই পাৰ্লামেণ্ট ছেশ্যন স্পেচিয়েল ছেশ্যন এটা বহুত আগৰ পৰা লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়া কিন্তু ডিমাণ্ড কৰি আহিছিলে, যেতিয়া পাকিস্তানৰ আতংকবাদীবিলাকে আমাৰ দেশৰ নিৰীহ মানুহক হত্যা কৰিছিলে পেহেলগামত, তেতিয়াৰ পৰা এইটো আহি আছিলে। কিন্তু সেইটো তেখেত মানে কৰা নাই। আৰু সৰ্বদলীয় মিটিং মাতিলেও তেওঁ নৰেন্দ্ৰ মোদী নাহে, পলাই যায়, বিদেশলৈ ফুৰি থাকে, এণ্টাৰটেইনমেণ্ট কৰি থাকে, এইবিলাকে তেওঁৰ চলি আছিলে। কিন্তু এইবাৰৰ মানে মেইন ষ্ট্ৰেছটোৱে আছিলে যে মানে এই অপাৰেশ্যন সিন্দুৰৰ ওপৰত ডিছকাশ্যন হ'ব। কিন্তু ইমান মানে তলৰ খাপৰ তেওঁলোকে ৰাজনীতি কৰিলে। ৰাহুল গান্ধী কৈছিলে যে হয় আমি অপজিশ্যন আপোনাৰ লগত আছোঁ, থাকিম, সদায় থাকিম। আৰু তেওঁ এই প্ৰথমবাৰ যোনটো ইন্দিৰা গান্ধী কৰা নাই, সেইটো কিন্তু তেখেতে কৰিলে। টেক্স পেয়াৰৰ টকা খৰচ কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাবিলাকক বিদেশলৈ পঠালে। আৰু যেতিয়া ঘূৰি আহিলে, বাবাজী কা ঠুল্লু, একো নাই, কোনো কাম নাই, ন' ৰিজাল্ট, 0 ৰিজাল্ট। মানে তেনেকৈ ফুৰাৰ কোনো যুক্তি নাই, এইটোতো আমাৰ টেক্স পেয়াৰৰ টকা ন। আৰু তেওঁলোকেও কিন্তু প্ৰপাৰ প্ৰেজেণ্টেশ্যন কোনো পাৰ্লামেণ্টত দিয়া নাই বা কোনো পাব্লিকেলিও দিয়া নাই। সেইটো মোদীৰ লগত তেওঁলোকে কি কথা বতৰা পাতিলে, সেইটো তাহাঁতৰ কথা। আৰু এই কথা বতৰা কিন্তু এতিয়া ৰাজহুৱা হোৱা নাই। তাতকৈও ডাঙৰ কথা হ'ল যে মোদী খালি এই পাৰ্লামেণ্টত যোনটো ক'ব লাগে কথা, সেইটো তেওঁ পাৰ্লামেণ্টত নকৈ পাৰ্লামেণ্টৰ কথাখিনি বাহিৰত কয়। যেনেকৈ মণিপুৰ যেতিয়া মানে অগ্নিগৰ্ভা হৈ আছে, যেতিয়া ডিমাণ্ড কৰি আছিলে, যোনটো কথা তেওঁ পাৰ্লামেণ্টৰ ভিতৰত ক'ব লাগে, তেওঁ পাৰ্লামেণ্টৰ বাহিৰত কৈ আছিলে। তো এইবাৰো তেনেকুৱা তেওঁ যি মানে বিজেপিৰ যিবিলাক ভক্ত আছে, যি ভোট বেংক আছে, সেই ভোট বেংকখনক ধৰি ৰখাৰ কাৰণে যি বক্তব্য, সেই তেওঁ বাহিৰত দিলে, কিন্তু ভিতৰত তেওঁ দিয়া নাই। তেখেতে ক'লে যে 20 মিনিটৰ ভিতৰত মানে হেৰি কৰি দিলে, মানে পাকিস্তানক তছনছ কৰি দিলে, বহুত কিবা কিবি। তো সেইটো লৈ সন্দেহ আছে। আৰু এই যে হঠাতে যেতিয়া আমাৰ মানে ভাৰতীয় সেনা ইমান শক্তিশালী, আৰু সেইটো লৈ বিভিন্ন প্ৰশ্ন উঠিছে। তেওঁলোকে কৈছে আমি সময়ত আমি মানে অস্ত্ৰই নাপাওঁ। আৰু এই যে ফাইলৰ যোনটো মাৰপেচ, এই মাৰপেচৰ ৰঙা ফিটাৰ হেৰিত হিচাপত মানে আমি উল্টা ফচি থাকোঁ। এতিয়া ডোনাল্ড ট্ৰাম্প, এয়া হ'লগৈ তাতকৈ আৰু দুৰ্ভাগ্যৰ নিৰ্লজ্জৰ কথা কি হ'ব পাৰে। ডোনাল্ড ট্ৰাম্প এবাৰ নহয়, দুবাৰ নহয়, 4বাৰ নহয়, 24 বাৰকৈ তেখেতে ক্লেইম কৰিছে যে মই যুদ্ধ ৰখাইছোঁ। কিন্তু সেইটোৰ কিন্তু মোদীকে আজি কপতি কোনো এইটোৰ উত্তৰ দিয়া নাই। ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে। আৰু ট্ৰাম্প ৰিচেণ্টলি আৰু এটা ৰিয়েকশ্যন দিছে
যে রাফেল যোনটো আমাৰ খুব শক্তিশালী মানে বিমান যুঁজাৰু বিমান এইটো যুদ্ধৰ ক্ষেত্ৰত যিটো বহুত বেছি হাই কষ্টত এবাৰ কিনা হৈছে যিটোক লৈ সুপ্ৰিম কোৰ্টলৈকে এইটোৰ ৰেফাৰেঞ্চ গৈছিলে তাত ডোনাল্ড ট্ৰাম্পো কৈছে যে ৰাফেল 5টা ৰাফেল বিমান পৰি গ'ল মানে পাকিস্তানে ধ্বংস কৰিলে সেইটোৰো কোনো প্ৰত্যুত্তৰ দিয়া নাই গতিকে এই 56 ইঞ্চিৰ বুকুৰ কোনো যুক্তি নাইকিয়া সেইবিলাকৰ উত্তৰ দিব লাগে আৰু এই গোটেই তেওঁৰ স্পীড যোনটো আছিলে 2014 বা 2019তো এতিয়া কিন্তু নাইকিয়া হৈ গৈছে আপোনালোকে মন কৰিব আৰু তেওঁৰ যোনটো বিদেশ ভ্ৰমণৰ যোনটো ফ্ৰিকুৱেঞ্চি কিন্তু তেওঁ বহুত বঢ়াই দিছে আৰু তেওঁ মানে পলাই ফুৰিব বিচাৰে যেনেকৈ যিবিলাক ভাল ষ্টুডেণ্ট নহয় ক্লাছত তেওঁলোকে যেনেকৈ ক্লাছত নোহোৱাকৈ ফাঁকি মাৰিব খোজে কাৰণ আহিলেতো ছাৰে ধৰিব তাক তো হোমৱৰ্ক কৰিছেনে নাই সেইবিলাকৰ কাৰণে পলাই ফুৰিছে তো গতিকে যিকোনো দিন কিন্তু যেনেকৈ উপৰাষ্ট্ৰপতিক লৈও তেওঁ বিজেপিৰ অলপ ফলঠেকত আছিলে কাৰণ তেওঁ বিভিন্ন সময়ত মানে অপজিশ্যনবিলাক লিডাৰবিলাকক পাৰ্লামেণ্টৰ মজিয়াত বেজ্জত কৰিছে ৰুলিং পাৰ্টিক কথা পাতিবলৈ দিয়ে ইভেন লিডাৰ অফ অপজিশ্যনক কথা পাতিব নিদিয়ে বা মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছৰ যিজন হেৰি আছে ৰাজ্যসভাৰ তেখেতকো লিডাৰ তেখেতক কথা পাতিব নিদিয়ে এই ধৰণৰ মানে আমি বিশৃংখলাটো দেখিছোঁ আৰু আপোনালোকেও চেক কৰিব যে আমি যিবিলাক কথা পাতি আছোঁ এইবিলাক হয় নে নহয় কিন্তু যোৱা সময়ছোৱাত দেখা গ'ল যে তেওঁ কিছু কথা ক'বলৈ চান্স দিলে তো এতিয়া ফলঠেকত পৰিছে কাৰণ এই কথাবিলাক যদি ক'বলৈ দিয়ে কাৰণ ৰাহুল গান্ধীটো কৈছে মই লিডাৰ অফ অপজিশ্যনে মোকে কথা পাতিব নিদিয়ে আৰু বাকী এম পিক কি কথা পাতিবলৈ দিব আৰু আপোনালোকে আশা কৰে কেনেকৈ আৰু গদিম এতিয়া এটা বস্তু ট্ৰল কৰি আছে না টেক্স পেয়াৰৰ টকা নষ্ট হৈছে আৰে কিয় টেক্স পেয়াৰৰ টকা যে প্ৰধানমন্ত্ৰী ফুৰি আছে যোৱা 11 বছৰ তাৰ কোনো আউটপুট নাই যি খৰচ হ'ল সেইটো আউটপুট নাই সেইটো গদি মিডিয়াটো কেতিয়াও নকয় তো তেওঁ যদি ক'বলৈ চান্স দি দিয়ে আপোনাৰ মল্লিকাৰ্জুন খাৰ্গে কিছু কথা যদি ৰাজ্যসভাৰ মজিয়াত ফ'কাছ হৈ যায় তেতিয়াহ'লে বিজেপি আৰু হলঠেকত পৰিব RSS হেডকোৱাৰ্টাৰ পৰা সেইটো কাৰণে তাৰ নিস্তাৰ পাবলৈ আচলতে তেখেত এইটো এনেই মানে শাৰীৰিক অসুস্থতাটো এইটো খাপ খোৱা নাই মানে তেখেতৰ যদি আমি ৰেকৰ্ডটো চাওঁ 21 তাৰিখৰ মৰ্ণিঙৰ পৰা ইভিনিং তেওঁৰ উপস্থিতি তেওঁৰ পাৰফৰ্মেঞ্চ তেওঁৰ কিন্তু অসুস্থতাৰ কোনো ধৰণৰ লক্ষণ নাই তো গতিকে এই গোটেই কথাটো হ'লগৈ ভেকু ভাওনা তো তাৰ কাৰণে RSS হেডকোৱাৰ্টাৰ নাগপুৰৰ পৰা চূড়ান্ত প্ৰেছাৰত আছে যিকোনো সময়ত কিন্তু প্ৰধানমন্ত্ৰী গাঁতকাৰী হৈ যাব আৰু তেওঁ কিন্তু আপোনাৰ বহি দিব হঠাৎ একেবাৰে এই কি বুলি কয় তেওঁ পাৰ্লামেণ্ট ইলেকশ্যনৰ আগে কন্যাকুমাৰী যোৱা নাছিলে জানো প্ৰেয়াৰত বহি যাব তেনেকুৱা এটা চিটুৱেশ্যন হ'ব পাৰে আপোনালোকে ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু প্লিজ কমেণ্টছ কৰিব লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিছোঁ নমস্কাৰ